চাওক একদম অৱস্থা বেয়া ইয়াৰ। তো এইটো চকা অলৰেডি অনা হ'ল, তো আজি বেক চকাটো আনিব লাগিব। বেক চকাটো পিছে ইমান বেয়া নহয়, বাট এইটো পূৰা চেঞ্জ কৰি দিব লাগিব। আজি বহুত কাম লৈ ওলাইছোঁ। আজি বজাৰো কৰিব আছে, তাতে ভণ্টিৰ স্কুটিটো আছে যে, সেই স্কুটিৰ চকাও আনিবলৈ যাবলৈ আছে। চ' সেই এভৰিৱান আকৌ এবাৰ আমন্ত্ৰণ জনাইছোঁ মোৰ নতুন এটা ব্লগত। তো আজি একচুৱেলি মই যেনেকৈ আপোনালোকে দেখা পালে, তো স্কুটিৰ বেক চকাটো আৰু আগ চকাটো একচুৱেলি কিনা হৈ গ'ল। তো বেক চকাটো আজি আনিবলৈ যাওঁ। তো একচুৱেলি কি হ'ল, কালি চলাবলৈ ওলাই গৈছিলোঁ, পামচাৰ হৈ গ'ল। আগ চকাটো পামচাৰ হৈ গ'ল, আৰু পিছ চকাটো বৰ্তমান ঠিকেই আছে, কিন্তু সেইটো নতুন চকা এটা আনি কেনে দুটা চকা একেলগে চেঞ্জ কৰি দিম। তো মোৰ লগত ভণ্টিও যায়। মোৰ মোবাইলটো নাই নিয়া, মোৰ মোবাইলটো ঘৰতে আছে। ভণ্টিও আহি গ'ল, সেয়া তাইৰ নাম হয় আসমা। তো এতিয়া আমি তাইৰো বজাৰ কৰিবলৈ আছে, ঘৰ বজাৰ কৰিবলৈ আছে, আৰু আমাৰ তাইৰ স্কুটি পামচাৰ হৈ গ'লে তাইৰ স্কুটিৰ চকা আনিবলৈ যাওঁ। তো বলক যাওঁ, আজি ব্লগটো চাওক, এনজয় কৰক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি ল'ব। চ' প্ৰথম আমি যাওঁ কনভাই ৰোডত আমি ভিল'চিটি যাম। ভিল'চিটিত গৈ কিনে প্ৰথম টায়াৰটো লৈ ল'ম। টায়াৰটো লোৱাৰ পিছত আমি যাম বজাৰ কৰি মেলি তাৰপিছত ঘৰ আহি যাম। আৰু আগৰ চকাটো তাপা দিছিলি নেকি? অৱস্থাই নাই ৰাস্তাৰ। ৰেডিঅ' চেণ্টাৰ, এইটো অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় চেণ্টাৰ। অ'কে, তো আমি আহি পালোঁ ভিল'চিটি। তো যাওঁ, টায়াৰটো লৈ লওঁ। তো টায়াৰটো লৈ কেনে আহোঁ, আপোনালোকেও চাই থাকক। এপ'ল' ঠিকে আছে, গ্ৰিপ শ্ৰিপবিলাক ঠিকে আছে। চকাটো লৈ ল'লোঁ। তো এইটো কিমান পৰিলে, এইটো চকাটো 90/90 হয় স্কুটিৰ, আৰু ইয়াৰ দাম পৰিলে 1100 টকা এপ'লৰ। তো ঠিকে আছে, ৰেটটো ঠিকেই পালোঁ। তো আগৰ চকাটো যেতিয়া নিছিলোঁ সেইটো অলমষ্ট সিমানেই আছিলে, একেই ৰেট আছিলে ন, একেই ৰেটেই আছিলে। পাৰ্কিং পাবলৈ জেগাই নাই। আৰে ভাই, আকৌ ইউ টাৰ্ণ কৰি এইটো চাইডতো পাৰ্কিং নাই, একদম ষ্টেচনৰ ফালে লগাব লাগিব নেকি। ইয়াততো সোমাবলৈ মোৰ মন নাই।
ভণ্টি মোৰ বজাৰ চজাৰ কৰিলে। কি কিনিলি? এই ঝাৰু। পাৰ্কিং নোপোৱাত আমি ষ্টেচনত লগাই দিলোঁ গাড়ী। বজাৰ কৰিলে, তাৰে গ'ল বজাৰ কৰিলে, মই নগ'লোঁ বিকজ গাড়ীটো ইমান দূৰত পাৰ্কিং কৰিলোঁ, তো আকৌ অহা যোৱা কৰা দিগদাৰী হৈ যাব বুলি মই নগ'লোঁ। তো তাই বেছি বজাৰ নাছিলে, অলপহে বজাৰ আছিলে কাৰণে তাই গৈ কেনে কৰি লৈ আহিলে। আৰু এতিয়া আমি যাওঁ পল্টন বজাৰ। পল্টন বজাৰত কাম অলপ আছে, তো পল্টন বজাৰৰ পৰা কাম শেষ কৰি আৰু চিধা ঘৰ যাম। চব কাম শেষ কৰি মেলি বজাৰো কৰিলোঁ, টায়াৰো কিনিলোঁ, আৰু পল্টন বজাৰত অলপ কামো অলপ আছিলে, তো এইখিনি চব কাম শেষ কৰি মেলি আমি এতিয়া গৈ আছোঁ ঘৰ। তো বাকী ঘৰত লগ পাম। এতিয়া পুৰা ভাগৰ লাগি গ'ল আৰু পুৰা গৰমো বহুত বেয়াকৈ লাগিছে, বহুত বেয়া গৰম পৰিছে বাহিৰত। তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি ল'ব। বাই বাই।